খোৱা পানী নাই ঘৰ নাই একো অৱস্থা নাই আজি প্ৰদীপ সিংৰ 15 বছৰ শাসন কৰিলে এতিয়া তুলিৰাম ৰংহাং নেতৃত্বত বিজেপি শাসন কৰিলে কিন্তু আজি চৰকাৰৰ আঁচনি একো পোৱা নাই তো সাৰে জানিব এইবিলাক বিষয় কিন্তু আমি জিটো পাৰ্টি দে কালিও কৈছো মই এইটো কথা কাৰ্বি আংলং হল 6 শিডিউল জিলা দে 6 শিডিউল ডিস্ট্রিক্ট হয় আৰু ট্ৰাইবেল এৰিয়া হয় মই কোৱা নাই তো সংবিধানত লিখা আছে সাৰে এইটো কব বহলাই কিন্তু আমি আজি 70 বছৰ ট্ৰাইবেল এৰিয়া হয় ট্ৰাইবেল বিলাক আজিতো যিকোনো আঁচনি সব বঞ্চিত হৈ আছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ পৰা হেব ট্ৰাইবেল এৰিয়াৰ কাৰণে 10 কোটি চাকৰি হেব ইয়াত 800টা পোষ্ট 30 ডিপাৰ্টমেন্ট যিমান চাকৰি আছে সব ট্ৰাইবেলৰ মানুহৰ কাৰণে ইয়াত কোন ইয়াত অধিকাৰ আছে গাৰো কোকি ৰেংমা কাৰ্বি ডিমাছা শ্যাম তিৱা কিন্তু তেওঁলোকে সৰকাৰৰ আঁচনিৰ পৰা আজি বাহিৰত আছে এতিয়া আজি গাৰো গাঁৱত চাকচোন কাৰ ঘৰ কিমান ভাল ঘৰ আছে আজি নপা ঘাটত কিমান জন চাকৰি পাইছে ককচোন নাই হা তেতিয়া হলে কিন্তু আপোনালোকে প্ৰত্যেক 5 বছৰ মৰে মৰে আপোনালোকে ভোট দি আহিছে কিন্তু আপোনালোকে নিজৰ প্ৰাপ্য কি পাব লাগে চাকৰি পালে আমি পাব লাগে ট্ৰাইবেল সকলে আজি টেট পৰীক্ষা টেট যেটো পোষ্ট ওলাইছে 800 টেট পোষ্ট ওলাইছে গাৰো বিলাক কিমান পাইছে ইয়াত গাৰো সকলে কি বিএ এমএ পাছ কৰা মানুহ নাই নেকি ককচোন তেতিয়া হলে আমাৰ চাকৰি আনে এনজয় কৰি আছে আনে খাই আছে আজি 70 বছৰ খাই আছে আপোনালোকেও একদম নিশ্চয় হৈ আছে ক'ত হৈ আছে এটা ককচোন আজি কাৰ্বি আংলঙত একমাত্ৰ দল হল এপিএসএল দল হল ট্ৰাইবেল সকলৰ এক গোট হ'ব লাগে বুলি আমি সিঙুৰি আইছো আজি নন ট্ৰাইবেলে আজি চাকৰি খাই আছে গাৰো সকলেৰ মনে মনে ডিমাছা সকলে মনে মনে কুকি সকলে মনে মনে খালি কাৰ্বি সকলে এতিয়া সিঙুৰি আছে চাকৰি দিব নালাগে বুলি আমি সিঙুৰি আছো আজি কাৰ্বি সকলে নন ট্ৰাইবেলক চাকৰি দিব নালাগে বুলি কিন্তু গাৰো সকলক চাকৰি দিব নালাগে বুলি আমি কোৱা নাই কৈছে নেকি কিন্তু কোনে কৈছে বিজেপি সকলে কলে হেতু কথা যে এপিএসএসি দল যদি জিকিলে গাৰো ৰেংমা কুকি সকলে বোলে তাহাঁতক সব ইয়াত পৰা খেদিব বুলি কৈছে তাৰে কব এইটো সাৰে জানে এইটো কথা গতিকে মই বেছি দীঘলীয়া নকৰো আমি ট্ৰাইবেল সকলে এক হ'ব লাগে ট্ৰাইবেল কাক কয় আৰু আমি মংগোলিয়ান মানুহ দেই ব্লাডত লিখা আছে ইয়াত মংগোলিয়ান বুলি আমাক ব্লাডত লিখা আছে চেহেৰাও জানে আপুনি গাৰো হ'ব পাৰে আপুনি এজন মংগোলিয়ান মই কাৰ্বি হ'ব পাৰে মই এজন মংগোলিয়ান দেই আমাৰ পৰিচয় হিতুই দিব লাগিব আজি কাৰ্বি আংলঙতো অধিকাৰ আছে পাহাৰীয়া জনজাতি মানে শিডিউল ট্ৰাইব বিলাকে ইয়াত অধিকাৰ আছে ইয়াত যিমান মাটি হিল বালি যিমান গছ গছনি চাকৰি কন্ট্ৰাক্ট বিজনেস সব আমাৰ ট্ৰাইবেল সকলৰ কাৰণে ইয়াত গাৰো সকলৰ কাৰণে নহয় কাৰ্বি কাৰণে নহয় ডিমাছা কাৰণে নহয় কুকি কাৰণে নহয় ইয়াত ট্ৰাইবেলৰ কাৰণে মংগোলিয়ানৰ কাৰণে দেই মই কোৱা নাই 6 পেৰাগ্ৰাফ 20 কৈছে তাতো কাৰ্বি এৰিয়া বুলি লিখা নাই লিখিছে নেকি ইয়াত 6 আপোনালোকে ইয়াত চাব পাৰে ইয়াত 20 নম্বৰ অধ্যায়তে অনুচ্ছেদত লিখা আছে এইটো আপোনালোকে চাব পাৰে ট্ৰাইবেলৰ কাৰণে বুলি ইয়াত লিখা আছে মাটিও ট্ৰাইবেল সকলে পটা পাব লাগে কিন্তু উল্টা ইয়াত কাৰ্বি আংলঙত ট্ৰাইবেল সকলে পটা নাই নন ট্ৰাইবেল বিলাক পটা আছে আপোনালোকে পটা আছে নেকি কওকচোন নাই হা কিন্তু পটা দিলে সাৰে কব এইবিলাক কবলৈ নাযাওঁ আৰু সাৰে যিমান বিষয় আছে সব কব
কিন্তু ছাৰ নেতৃত্বত আজি 5 বছৰ হৈছে দে মই তেওঁলোকৰ কাম কৰা মই 2017 বছৰ পৰা তেওঁলোকৰ পৰা দেখি পেলাই মই মোবাইলত দেখি পেলাই তেওঁলোকৰ আজি কাম কৰিছো যেতিয়া এছডিসি 1986 এছডিসি সকলে যেতিয়া শাসন আছিলে তে এইগুলা কথা এছডিসি সকলে নকয় যে 6 শিডিউল হল ট্ৰাইবেলৰ কাৰণে শিডিউল ট্ৰাইব কাৰণে বুলি কোৱা নাই কিন্তু স্যাৰ আজি কলে 6 শিডিউল হল ট্ৰাইবেলৰ কাৰণে চাকৰি হক ট্ৰাইবেলৰ কাৰণে কন্ট্ৰেক্ট ট্ৰাইবেলৰ কাৰণে জব কাৰ্ড ট্ৰাইবেলৰ কাৰণে আইৱাই ঘৰ ট্ৰাইবেলৰ কাৰণে ৰেশন কাৰ্ড পাবলৈ হলে ট্ৰাইবেলৰ কাৰণে বুলি আমাক দিলে কিন্তু আজি কোনে পালে এইবিলাক চাকৰি পালে নন ট্ৰাইবেল মাটি পালেও নন ট্ৰাইবেল আজি পাই আছে আজি আপোনালোকে মাতিছে নেকি কালিও কলো মই এইটো কথা মই যোৱাকালি সিংহাসনত এই মিটিঙত কলো যে আপোনালোকে আজি লংগিনত এতিয়া লংগিনত কথা কৈছো দে লংগিনত যিমান মাটি বাৰী নন ট্ৰাইবেলে দখল কৰি আছে গাৰো মানুহ এক মাত্ৰ হাত মাতা নাই মাতিছে নি কওকচোন কোনো মাত মাতা নাই কৈছে যোৱাকালি কিছুমানে কয় এইটো কাৰ্বি মাটি হে সেইটোৱে কয়তো এই কাৰ্বি মাটি হে এইটো কিন্তু 6 শিডিউলত কাৰ্বি মাটি বুলি তাত লিখা নাইতো ট্ৰাইবেলৰ মাটি বুলি লিখিছে হয় না কিন্তু আপোনালোকে কি আজিলৈকে মাত মাতিছে নে কওকচোন আপোনালোকে কয় কাৰ্বি সকলৰ মাটি হে কিন্তু সংবিধানত কোৱা নাই যে এইটো ট্ৰাইবেলৰ মাটি বুলি কিবা গাৰো কাৰ্বি মাটি বুলি সংবিধানত কোৱা নাই সংবিধান হল সংবিধানত কৈছে যে এইটো ট্ৰাইবেলৰ মাটি যিমান পাহাৰ আছে তো ট্ৰাইবেলৰ পাহাৰ পাহাৰীয়া জনজাতি দেই কিন্তু বিহাৰী বেংগলী পাহাৰীয়া জনজাতি নেকি কওকচোন হ্যাঁ কিন্তু কোনে কোনে দখল কৰিলে এটা কওকচোন আপোনালোকে মনে মনে আছে এতিয়া এই আমপুখুৰী কোন আছিলে আমপুখুৰী গম্বৰাটো আমপুখুৰী মোৰ ঘৰ হাওৰঘাট দেই হাওৰঘাট পানীটি গাঁও আৰু মোৰ আসল ঘৰ হল উত্তৰ বৰবিল ওচৰত চিৰুৰভাং গাঁও তাত কোনে দখল কৰে মাটিবিলাক হ্যাঁ ক'ৰ পৰা আহিলে আপোনালোকে এতিয়া মাত মাতিছে নেকি আমাৰ মাটি আপোনালোকে ইয়াত বেদখল কেলে কৰি আছে বুলি আপোনালোকে মাত মাতিছে নে কওকচোন কৈছে এইটো কাৰ্বি মাটি কিন্তু আপুনি জন্মস্থান কাৰ্বি আংলঙত আপুনি এজন মংগোলিয়ান এজন পাহাৰীয়া জনজাতি কিন্তু আপুনি একখাৰ মাত্ৰ মাত মাতা নাই যে মোৰ মাটি মোৰ ঠাই মোৰ জিলা আপোনালোকে কেলে নকলে এইবিলাক কথা হ্যাঁ কৈছে নি কোনো কোৱা নাই আজিলৈকে এইটো যদি নকলে আমাৰ ভাগ ভাগ কৰিবলৈ সহজ হ'ব আজি 70 বছৰ এনেকা কৰি আহিছে ইয়াত ভাগ কৰে কোনে ভাগ কৰে নন ট্ৰাইবেল বিলাকে ভাগ কৰে এটা কম 1951 আমাৰ চেমছন সিং কি ডাঙৰীয়া তেখেতে আমাৰ কাৰ্বি আংলং জিলাখন আনিলে যেতিয়া মেমোৰেন্ডাম দিওঁতে ভাৰততো স্বাধীন হোৱাই নাই যে কাৰ্বি আংলঙত আমাৰ এটা জিলা লাগিব আমাৰ মাটি আমাৰ যিটো সংস্কৃতি কলা সংস্কৃতি আমি সুৰক্ষা কৰিব কাৰণে আমাৰ এটা জিলা লাগে বুলি তেওঁ এখন মেমোৰেন্ডাম দিছে ব্ৰিটিছ চৰকাৰৰ সময়ত তেতিয়া গভৰ্ণৰ আছিলে কোন ৰবাৰ্ট নেল কোন আহিছিলে মাঞ্জা হস্পিটেলত এই হস্পিটেলতে আমাৰ চেমছন সিং কি ডাঙৰীয়া তাত মেমোৰেন্ডাম এখন দিলে যে কাৰ্বি আংলং এখন জিলা হ'ব লাগে কাৰণ এই জনজাতি বিলাক ইয়াত থাকিবৰ কাৰণে তেওঁলোকক সুৰক্ষা কৰিবৰ কাৰণে প্ৰটেকচন কৰিবৰ কাৰণে প্ৰটেক্ট কৰিবৰ কাৰণে আমি এখন জিলা লাগিব বুলি তেওঁ মেমোৰেন্ডাম দিলে তেওঁ মেমোৰেন্ডাম দিয়াৰ পিছত 1951 আমি এটা ডিস্ট্ৰিক্ট পালো জিলা পালো কোনে কৰিলে চেমছন সিং কি ডাঙৰীয়া তেওঁ কৈছে যে চেমছন সিং কি ডাঙৰীয়া হল এজন খ্ৰীষ্টিয়ান মানুহ তেওঁলোকক আমি যাব নালাগে তেওঁ যদি জিকি যায় কাউন্সিল ইলেকশন জিকি যায় এমএলএ জিকি যায়
সব ট্রাইবেল মানুহক বলে খ্রিস্টান বনাই দিব বলে তেওঁলোকে প্ৰচাৰ কৰিছিল তেতিয়া 1935 সনত আৰু 1946 সনত 1946 লাষ্ট ইলেকশন ডে তেওঁ হৰাই দিলে কাৰণ কি তেওঁ এজন খ্রিস্টিয়ান তেওঁ যদি ইলেকশন জিকিলে কাৰ্বি আংলং যিমান পাহাৰীয়া জনজাতি বিলাকক সব খ্রিস্টিয়ান বনাই দিব বুলি তেওঁ প্ৰচাৰ কৰিছিল তেতিয়া 51 চনৰ কথা দেই কিন্তু সংবিধানত লিখা নাই আজি 6 শিডিউল কোনটো প্যাৰাগ্ৰাফত লিখা আছে যে স্যামসন সিং ইংতি জিকিলে বলে খ্রিস্টান বনাই দিব বলে সংবিধানতো লিখা নাই আৰু সংবিধানত ভাৰত সংবিধানতো লিখা নাই কোনটো আৰ্টিকলত যে খ্রিস্টান বনাই দিব বলি গুটেই ট্রাইবেল মানুহ খ্রিস্টান বনাই দিব বলি কোনটো আৰ্টিকলত লিখা আছে তাতো লিখা নাই 6 শিডিউলত কোনটো প্যাৰাগ্ৰাফত লিখা আছে তাতো লিখা নাই লিখা আছে আৰ্টিকল 25 লিখা আছে আপুনি যি ইচ্ছা ধৰ্ম আপুনি যাব পাৰে